গাইজ আপোনালোকে টিভিত কিবা শ্ব' এটা চাই থাকোঁতে নিশ্চয় টিভিৰ স্ক্ৰীনত এই নাম্বাৰবোৰ অহা মন কৰিছে। কি হয়নো এই নাম্বাৰবোৰ জানেনে? গাড়ী বা চাইকেল সকলোবোৰৰে টায়াৰবোৰৰ ৰং ক'লা কিয় হয় বাৰু? কনষ্ট্ৰাকশ্যন ছাইটবোৰত এনেধৰণৰ ডাঙৰ ডাঙৰ সেউজীয়া কাপোৰেৰে কিয় ঢাকি দিয়া হয় জানেনে? এনেধৰণৰ বহুতো ইণ্টাৰেষ্টিং ফেক্ট জানিবলৈ নিশ্চয় আজিৰ এই ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। চ' পলম নকৰি বলক ফেক্ট ছিৰিজৰ আজিৰ এই ভিডিঅ'টো কণ্টিনিউ কৰোঁ। আপুনি জানেনে মাইকেল জেকছনৰ ইচ্ছা আছিল তেখেতে 150 বছৰ বয়সলৈ জীয়াই থাকিবলৈ। সেইকাৰণে তেখেতৰ ঘৰত 12জন ডক্তৰক নিযুক্তি দি ৰাখিছিল, যিসকলে সদায় মাইকেল জেকছনৰ চুলিৰ পৰা ভৰিৰ আঙুলিলৈকে সকলোবোৰ পৰীক্ষা কৰি চাইছিল, যাতে কিবা প্ৰব্লেম থাকিলে ভাল কৰিব পাৰে। তথাপিও দুখৰ কথা যে মাইকেল জেকছনে কেৱল 50 বছৰলৈহে জীয়াই থাকিল। গোটেই পৃথিৱীৰ ভিতৰত প্ৰতিদিনে প্ৰায় 120 কোটি মেগী পেকেট খোৱা হয়, আৰু এই কথাটো শুনিবলৈ আপুনি যিমান টাইম লগালে সেই সময়খিনিত প্ৰায় 2000 মেগী পেকেট খোলা হৈ গ'ল। মেগীৰ বিষয়ে এই ফেক্টটো আপুনি আগতে জানিছিলনে? নিশ্চয় তলত কমেণ্ট কৰি আমাক জনাব। কনষ্ট্ৰাকশ্যন চলি থকা ঠাইবোৰত মানে ধৰক ক'ৰবাত বহুত ডাঙৰ এটা বিল্ডিং বনাইছে, সেই বিল্ডিংটোক সেউজীয়া ৰঙৰ এনেকুৱা ডাঙৰ কাপোৰেৰে ঢাকি দিয়া হয়। আপোনালোকে নিশ্চয় এই কথাটো মন কৰিছে, কিন্তু কিয় এইটো কৰা হয় জানেনে? যিখিনি ঠাইত বিল্ডিংটো বনাবলৈ ষ্টাৰ্ট কৰা হয় সেই ঠাইখিনিত বহু বেছি ধূলি বালি চিমেণ্ট এইবোৰ উৰি থাকে। ইয়াৰ ফলত তাৰ ওচৰে পাজৰে থকা মানুহবোৰৰ বহু বেছি অসুবিধা হয়। সেইকাৰণে ওচৰৰ মানুহবোৰৰ কোনো অসুবিধা নহ'বলৈ এনেধৰণৰ ডাঙৰ কাপোৰ বিল্ডিংবোৰত ঢাকি দিয়ে। এতিয়া আপোনাৰ মনত এটা কুৱেশ্যন নিশ্চয় আহিব যে কাপোৰ ঢাকি দিয়াটো বাৰু গম পালোঁ হিমাংশু, কিন্তু সেউজীয়া ৰঙৰ কাপোৰহে কিয়? বেলেগ ৰঙৰ কাপোৰ ইউজ কিয় নকৰে? তো ইয়াৰ চিধা উত্তৰটো হ'ল যে সেউজীয়া ৰংটো দূৰৰ পৰাই সহজে দেখা যায়। ইয়াৰ উপৰি ৰাতিৰ সময়তো কম পোহৰ পৰিলেও এই সেউজীয়া ৰংটো সহজে ৰিফ্লেক্ট হয়। সেইকাৰণে যিবোৰ ঠাইত ডাঙৰ ডাঙৰ কনষ্ট্ৰাকশ্যন চলি থাকে সেইবোৰ ঠাইত ওচৰে পাজৰে থকা মানুহবোৰৰ যাতে একো অসুবিধা নহয় তাৰ কাৰণে ডাঙৰ ডাঙৰ সেউজীয়া ৰঙৰ কাপোৰ সেই বিল্ডিংবোৰত ঢাকি দিয়ে। আপোনালোকে বাৰু কেতিয়াবা ভাবিছেনে গাড়ী হওক বা চাইকেল হওক সকলোবোৰৰে টায়াৰবোৰ কিয় ক'লা ৰঙৰ হয় জানেনে? আচলতে প্ৰথমে এই টায়াৰবোৰৰ ৰঙো বগা ৰঙৰ আছিল, কিন্তু গৰমৰ ফলত ৰাস্তাত চলি থকাৰ মাজতে এইবোৰ গলি যাব ধৰিলে, মানে বেছিদিন এটা টায়াৰ ইউজ কৰিব পৰা নাছিল। তাৰপিছত চাইণ্টিষ্টসকলে এটা চলিউশ্যন ওলালে যে যদি এই ৰবৰৰ ভিতৰত আমি কাৰ্বন ব্লেক মিক্স কৰি এই টায়াৰবোৰ বনাওঁ তেতিয়াহ'লে সেইবোৰৰ টায়াৰবোৰ গলি নাযায় আৰু আগতকৈ টায়াৰবোৰ বেছিকৈহে মজবুত হৈ উঠিব। সেইকাৰণে টায়াৰবোৰ বনাবলৈ এই ৰবৰৰ লগত কাৰ্বন ব্লেক মিক্স কৰি দিয়া হয়, আৰু কাৰ্বন ব্লেক থকা কাৰণে সকলোবোৰ টায়াৰৰ কালাৰ ক'লা। আপুনি টিভিত কিবা এটা শ্ব' চাই থাকোঁতে নিশ্চয় টিভিৰ স্ক্ৰীনত এই নাম্বাৰবোৰ অহা লক্ষ্য কৰিছে। কি হয়নো এই নাম্বাৰবোৰ জানেনে আপুনি? আচলতে এই নাম্বাৰবোৰ টিভিত দেখুৱাই থকা শ্ব'টোৰ ব্ৰডকাষ্টাৰৰ দ্বাৰা দেখুওৱা হয়। এই নাম্বাৰবোৰ সকলো দৰ্শকৰ কাৰণে বেলেগ বেলেগকৈ দেখুওৱা হয়, মানে সকলোবোৰ টিভিতে বেলেগ বেলেগ নাম্বাৰ দেখুওৱা হয়। কিয়নো যদি কোনো মানুহে সেই শ্ব'টোৰ ভিডিঅ' বনাই অন্য ক'ৰবাত আপলোড কৰে তেতিয়া যাতে সেই শ্ব'টোৰ ব্ৰডকাষ্টাৰে গম পায় যে কোনে সেই ভিডিঅ' বনাই ক'ৰ পৰা আপলোড কৰিছে। সহজ ভাষাত ক'বলৈ গ'লে পাইৰেচি ৰোধ কৰিবলৈ এই নাম্বাৰবোৰ দেখুওৱা হয় টিভিত। চ' আজিৰ এই ভিডিঅ'টোত এইখিনিয়ে। যদি আজিৰ ভিডিঅ'টো চাই আপোনাৰ ভাল লাগিল নিশ্চয় ভিডিঅ'টো লাইক কৰিব, আৰু আপোনাৰ ফ্ৰেণ্ডছ ফেমিলিৰ লগত এই ভিডিঅ'টোৰ লিংক নিশ্চয় আপোনাৰ ফেচবুক হোৱাটছএপৰ জৰিয়তে শ্বেয়াৰ কৰিব, আৰু তলত কমেণ্ট কৰি জনাব যে কেনেকুৱা লাগিল আপোনাৰ আজিৰ এই ভিডিঅ'টো চাই। যদি আপুনি ফাৰ্ষ্ট টাইম আমাৰ এই চেনেলটো ভিজিট কৰিছে তেনেহ'লে প্লিজ আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিব নাপাহৰিব, যাতে এনেকুৱা ইণ্টাৰেষ্টিং ফেক্টবোৰ আপুনি সকলোতকৈ আগতে জানিব পাৰে। তো আকৌ লগ পাম এটা নতুন ভিডিঅ'ৰ লগত, তেতিয়ালৈ বাই বাই।